নমস্কাৰ মই অভিজিত শইকীয়া সকলোকে এনটিএছলৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত জাতীয় সংঘী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমতে প্ৰতিবাদ জোৱাৰ হৈছে। এই প্ৰতিবাদটোত ছাত্ৰ সমাজে বিশেষভাৱে ভূমিকা পালন কৰিছে। সমগ্ৰ অসম তথা উত্তৰ পূবৰ লগতে আজি তিতাবৰৰ এলিং অঞ্চলৰ স্থিত মাধৱদেৱ ছেমিনাৰী এলিং স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কৰি বিদ্যালয়ৰ চৌহদৰ ভিতৰতে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে। ছাত্ৰ ছাত্ৰীসকলে কা আমি নামানো জয় অসম ইত্যাদি ধ্বনিৰে বিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে।